মাঘ বিহু শুভেচ্ছা জনালোঁ বন্ধুসকল। নমস্কাৰ বন্ধুসকল, মই লক্ষ্য আৰু আপোনালোকে চাই আছে মিষ্টাৰ বৰা ব্লগ। যিহেতু আজি মাঘ বিহু উৰুকা বুলি সৰুকৈ খানা এটাকে খাওঁ। যিহেতু এবাৰ পৰিস্থিতিবোৰো বৰ ভাল নহয়, গাঁৱৰ ল'ৰা দুটামানে মিলি বোলো এসাঁজ খাওঁ, বৰ বেছি ডাঙৰকৈ নহ'লেও সৰুকৈ বুলি। সেইবুলি মাংস আনি মুন্নাহঁতৰ ঘৰৰ কিনাৰতে খালোঁ মানে আৰম্ভ কৰিছোঁ জুই চুই ধৰিবলৈ। আলু পিঁয়াজ এনেকৈ সকলোৱে কামত লাগিছে। আমাৰ গাঁৱত যিহেতু ধান খেতি নকৰে, ভেলাঘৰ চেলাঘৰ বনাবলৈও মানে এতিয়া জেগা নাই, সেইকাৰণে এনেকৈয়ে খাবলগীয়া হৈছে। বাকী এইপিনে চাউলো বহাই দিলোঁ, চালি আছে চাউলটো বহাই অলপ টাইম ৰোৱাৰ পাছত এইপিনে কাজুৱে মই চাই আছোঁ ভাত হৈছে নাই হোৱা। বাৰু ভাতটো হ'ল, বোলো মানুহ কম নহয় জানো, মাংসও বেছি আনিলোঁ, সেইকাৰণে বুলি পুৰি খাওঁ আজি। এইপিনে মছলা চছলা দি মই ধুনীয়াকৈ সানি ল'লোঁ, সানি লৈ ইয়াত জাঠিত দি আছোঁ, কি কয় নাজানো এইখনক। তাৰ ওপৰত দিলোঁ। বাকী এয়া খোৱা নেক্সট আৰু এটা পাৰ্ট আহিব, সেইটো পাৰ্টত বাকীখিনি চাই ল'ব। এতিয়া